হেল্ল' বন্ধুসকল, আজি মোৰ নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো কিছুমান আপোনাক মই টেক নিউজ লৈ আনিছোঁ। তো আপুনি চাই থাকক ভিডিঅ'টো শেষলৈকে, তো স্কিপ নকৰাকৈ। তো বন্ধুসকল, মোৰ নাম তাপস, আপুনি চাই আছে টেকলক চেনেল। তো বলক আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজিৰ খবৰটো আহি আছে। প্ৰথম খবৰটো হৈছে ভিভ' Z1X ফালৰ পৰা। তো ভিভ' Z1X ই মাহত লঞ্চ কৰিব পাৰে। তো ছুপাৰ এমুলেট লগত লগতে ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আৰু লগতে প্লাছ ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট। তো 6 ছেপ্টেম্বৰত এই স্মাৰ্টফোনখন লঞ্চ হোৱাৰ সম্ভাৱনা চলি আছে। সম্ভাৱনা হ'ব মানে ভিভ' Z1X। তো আপুনি চাই থাকক ইয়াৰ লঞ্চ হোৱাটো। তো নেক্সট আপডেট আহি আছে বন্ধুসকল, এইটো ভিভ' ফালৰ পৰাই। তো 6টা কেমেৰা আছে। তো 6টা কেমেৰা ইয়াত আপুনি দেখিবলৈ পাব পাৰে। তো ভিভ' V17 এইটো ভিভ' V17 স্মাৰ্টফোন এই মাহত লঞ্চ কৰিব পাৰে বন্ধুসকল। ইয়াত থাকিব 6টা কেমেৰা আৰু বাকী স্পেক্স বিলাকতো এতিয়াও ভালদৰে লিষ্ট হোৱা নাই, মানে অহা নাই। তো আপুনি চাই থাকক, যেতিয়া আপডেটটো আহে মই আপোনাক আপডেটটো দি দিম। তো নেক্সট আপডেট আহি আছে বন্ধুসকল হুৱাৱেৰ পৰা। তো হুৱাৱে Mate 30 অফিচিয়েলি কনফাৰ্ম কৰি দিলে বন্ধুসকল। তো হুৱাৱে Mate 30 সিৰিজ তো এই মাহৰ 19 তাৰিখত এইটো এই হুৱাৱে Mate 30 সিৰিজৰ স্মাৰ্টফোন লঞ্চ কৰিব পাৰে বন্ধুসকল। তো আপোনালোকে নিশ্চয় অপেক্ষা কৰি থাকিব। তো 19 তাৰিখত এই মোবাইল ফোন লঞ্চ হ'ব চাই আছে বন্ধুসকল, চাই থাকক। তো ইয়াৰ প্ৰচেছৰ হ'ব কিৰিন চিপছেট থাকিব বন্ধুসকল ইয়াত। তো আৰু এই ফোনটো বহুত এটা ফ্লেগশ্বিপ স্মাৰ্টফোন হ'ব বন্ধুসকল। তো হুৱাৱে Mate 30 আৰু Mate 30 Pro দুটা ফোন ইয়াত লঞ্চ হ'ব পাৰে বন্ধুসকল 19 তাৰিখত। তো এণ্ড্ৰইড ইয়াত 10 OS হাৰমনি OS ইয়াত থাকিব পাৰে বন্ধুসকল। হাৰমনি OS হুৱাৱে Mate 30 বহুত দিনৰ পৰা ইয়াত চৰ্চা চলি আছিল। তো হাৰমনি OS ইয়াত আহিব পাৰে বন্ধুসকল, যিটো নতুন আপডেট কৰি দিলে এণ্ড্ৰইড ভাৰ্জন। তো এণ্ড্ৰইড ভাৰ্জন 10 থাকিব পাৰে বন্ধুসকল ইয়াত। তো নেক্সট আপডেট আহি আছে বন্ধুসকল OnePlus-ৰ ফালৰ পৰা। তো OnePlus 70 Pro বন্ধুসকল লঞ্চ কৰিব পাৰে। তো বন্ধুসকল এই মাহত 26 ছেপ্টেম্বৰত বন্ধুসকল লঞ্চ কৰিব পাৰে বন্ধুসকল। ছেপ্টেম্বৰ মাহত এই মাহত আৰু বহুত ফোন লঞ্চ কৰিব পাৰে বন্ধুসকল। তো আপোনালোকে চাই থাকক কি ফোন এই মাহত লঞ্চ কৰে বন্ধুসকল। তো আপোনালোকক আপুনি কি ব্ৰেণ্ডৰ ফালে আপুনি বহুত মানে চাপৰ্ট, আপুনি কি ব্ৰেণ্ডটো ভাল লাগে, আপুনি যি ব্ৰেণ্ডটো ভাল লাগে OnePlus আছে, ভিভ' আছে, অপো আছে আৰু বহুত কিবা কিবি আছে, চামচাং। তো আপুনি কিটো ভাল পায়, কি ব্ৰেণ্ডটো ভাল পায়, তো আপুনি নিশ্চয় কমেণ্টত জনাব। আৰু OnePlus 7T যিটো মানে আহি আছে 7T এটা আহিব আৰু 7T Pro এটা আহিব। দুটা স্মাৰ্টফোন লঞ্চ কৰিব পাৰে বন্ধুসকল 7T ফালৰ পৰা। তো 70 সিৰিজ ফালৰ পৰা। তো 7T প্ৰচেছৰ ইয়াত থাকিব পাৰে বন্ধুসকল। স্নেপড্ৰাগন 855 প্লাছ বন্ধুসকল ইয়াত থাকিব পাৰে। তো আৰু এণ্ড্ৰইড 10 থাকিব বন্ধুসকল। তো আৰু বেটাৰী ইয়াত 4080 mAh মিলিএম্পিয়াৰ বেটাৰী ইয়াত থাকিব পাৰে বন্ধুসকল। যিটো OnePlus 70 Pro হয়, এইটো স্নেপড্ৰাগন 855 প্লাছ থাকিব পাৰে বন্ধুসকল। আৰু 70টো হৈছে 70টো মানে চেমে আপুনি দেখিব পাৰে, মানে কিবা কিবি বেলেগ দেখিব পাৰিব বন্ধুসকল। তো আহিলে দেখা যাওক কি চেঞ্জেছ থাকিব ইয়াত। তো
এণ্ড্ৰইড ইয়াতো 10 থাকিব পাৰে বন্ধুসকল, কিন্তু বেটাৰীটো ইয়াত অলপ কম থাকিব পাৰে, 3800 mAh বেটাৰী ইয়াত মানে হ'ব পাৰে বন্ধুসকল, এনেকুৱা লিক্স কিছুমান আহি আছে। তো বন্ধুসকল আৰু ৰেম আৰু ৰম ক'ব গ'লে ইয়াত 6GB পৰা ষ্টাৰ্ট হ'ব পাৰে বন্ধুসকল, 6GB 128GB ইণ্টাৰনেল ষ্ট'ৰেজ ইয়াত থাকিব পাৰে বন্ধুসকল। তো বন্ধুসকল ইমানে আপোনাৰ লগত কথা ইমানে পাতিলো বন্ধুসকল, ইমানতে শেষ কৰিলো বন্ধুসকল, আজিলৈকে ইমানতে সামৰিলো।